Hello everyone, আপোনালোক সকলোকে মোৰ আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। সদায় মই শৰ্ট ভিডিঅ' আসলতে আপলোড কৰি থাকো, কিন্তু ভাবিছো আজিৰ পৰা মাজে সময় মানে এটা দুটাকে লং ভিডিঅ' আপলোড কৰিম। আৰু যেনেকে মোক আগৰ ভিডিঅ'ত আপোনালোকে মৰম দি গৈছে, আশা কৰিছো নতুন লং ভিডিঅ'বিলাক যেতিয়া মই আপলোড কৰিম আপোনালোকে সেইবিলাকতো মৰম দি যাব। তেলে আহক আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰো। গৰম যথেষ্ট বেছি আজি, আৰু ইয়াৰ মুখৰ অৱস্থা দেখিছানে কি হৈ গৈছে। এইফালে দুইজনী গা ধোৱা নাই দেই, একদম লেতেৰা হৈ আছে দুইফালে। সব এটা দেখাই দিয়া। আৰু কি ফুটাই আছা? পপ পপ বুলি কয় বুলি। এইটো কি কয় মই নাজানো। এই পেকিঙত দিয়ে, কিবা কিবি বস্তু পেকিং হৈ আহিলে এইটো দিয়ে। মই খুব ভাল পাওঁ চব ফুটাই পেলাই। টিপ টিপকে যে আৱাজ এটা দিয়ে, আগতে সৰুতে খুব ফুটাইছিলো, এতিয়াও ফুটাও। কিন্তু ইহঁতে মানে যেতিয়া পায় এইবিলাক কিবা কিবি আনিলে ইহঁতকে দি দিওঁ, যেতিয়া ফুটাই থাকে আমি তিনিওজনীয়ে বহি পেলাই ফুটাই থাকো না দে। হা খুব ভাল লাগে। আৰু মোৰ অৱস্থা দেখিছে, এইফালে মই আজি গোটেই ৰুম চাফা কৰি পৰা জাল এৰুৱাইছো। ৰুমৰ অৱস্থা দেখিছেনে? য'ত ত'ত যি টি পৰি আছে। এইফালে পৰ্দা ধুলো, সেয়াই আৰু। ভাত চাত বনাই লৈছো, কিন্তু বনাই ছোৱালীক কাম বন কৰি আজৰি হলো, গা ধুলো। তাৰপা ইয়াৰ মিশ্ৰি পানী থৈ দিছিলো ফ্ৰিজত, একদম ঠাণ্ডা হৈ আছে। ইমান ভাল লাগিছে খাই দিওঁতে। মানে ভাত হৈ গ'ল। ইয়াৰ গোল নেমু ঠিকছে এটা কাটি লৈছো, আৰু ৰঙালাও ভাজি কুন্দুলি বনালো। কুন্দুলি ভাজি, কালিৰে মাংস অকণমান আছিলে, ফ্ৰাই মাংস আৰু দালি, আৰু বেলেগ একো নাই। গৰমত এনেকৈ আচলতে আমি আচলতে গৰমত ৰুমতে ভাত খাওঁ। মই আগতেও কৈছোঁ, মানে এচিটো থাকে যে ভাল লাগে। আৰু বাহিৰতে খুব গৰম। মাংস বুলি ক'লে মানে বেলেগ একো নালাগে, হয় নি? দালি ভাজি তেতিয়া পাত্তাই নাপায়, মানে মাংসই লাগিব। বাৰু এই দুটা আনি দিছিলো কালি স্মাৰ্ট বেজাৰৰ পৰা। এনেকা দুডালত 35 দি আছে অফাৰ। তাৰপিছত আপোনাৰ ক্লিপ দি আছে, মানে ক্লাকচাৰবোৰ দিছে দুটা বা কিবা কিবি। তাৰপৰা এতিয়া ডান্স হ'লে ৰেডি কৰি আছো। মই নিনো বাৰু, দেউতাকে লৈ যাব। নহ'লে কাম বন কৰি ইয়াতে আছে, চোৱা টি চাৰ্টটো পিন্ধিবা। কাম চাম কৰি আজৰি হোৱাৰ পিছত মানে কি হয়, কিবা যাবলৈ মন নাযায়। এনেই ময়ে সদায় লৈ যাওঁ, আজি বাবুক ক'লো আপুনি লৈ যাওক, মই লৈ আহিম। 6:30ত ছুটি হ'ব, 2 ঘণ্টা। এতিয়া 4:30 পৰা ক্লাছ। উলিয়াই লওঁ দিয়ক। ডান্স কৰি ভাল লাগে। ডান্স কৰি ভাল লাগে। বাই বাই দেই দেহা। ডান্সলৈ পঠালোঁ ছোৱালী, মই নগ'লোঁ। আৰু তাৰপাছত পঠালোঁ, দেউতাকে লৈ গ'ল। এতিয়া অকণমান আৰাম কৰিব। যি গৰম। কি বনাই আছো চাওক, নিমকিত থৈছোঁ এইবাৰ। ছোৱালীকেইজনী নাই যে, সেইকাৰণে ভাবিলোঁ সিহঁতি নথকাতে পটাপট কামকেইটা কৰি লওঁ। নহ'লে কি হয়, 1 ঘণ্টা কামটো মানে 2 ঘণ্টাটো লাগেই। সিহঁতি আগতীয়াকৈ আহি পেলাই কামটো সিহঁতিহে ধৰেহি মাজতে। তাৰপিছত সেইকাৰণে আৰু মই এনেও দোকানৰ নিমকিতকৈ মানে কি হয়, ঘৰত বনোৱা নিমকিটো খাই বেছি ভাল পাওঁ, বা সিহঁতকেইজনীও ভাল পায়। সেইকাৰণে বোলো বন্ধও হৈ আছে, এনেইতো স্কুল খোলা থাকিলে ইমান সময়ো নাপাওঁ। সেইকাৰণে নিমকি কেইটামান বনাওঁ। ঘৰলৈও যোৱা প্লেনিং চলি আছে, আৰু পাপালৈও লৈ যাম, মালে কেইটামান লৈ যাম। মায়ে শিকাইছে, তো মায়ে শিকোৱা নিমকি মাকে খুৱামগৈ আৰু। নিমকি বনাই লওঁ ধুমা ধুম, সিহঁতি নথকাত। সিহঁতি খুব ভাল পায় খাই। সেইকাৰণে আৰু মই কি হৈছে জানে, নিমকি বনাইছোঁ, কিন্তু মই ৰুমতহে বনাই আছোঁ। পাকঘৰ নহয় এইটো, আপোনালোকেতো চিনি পাইছেই চাগে, হয়নে? মানে আমাৰ ৰুমটো কি হয়, ডাঙৰ, আৰু যিকোনো কাম কৰিবলৈ সুবিধা হয়। আৰু মই কৈছোঁ, গৰম দিনকেইটা ইয়াতেই মানে ভাত খাওঁ, বেডৰুমলৈকে লৈ আহোঁ। মানুহে কয় বেডৰুমত বোলে ভাত খাবলৈ নাপায়, কিন্তু হ'লেও মানে এচিটো থাকে, বহুত সুবিধা হয়, বহুত আৰাম পাওঁ। আমাৰ খুব গৰম ঘৰটো, আৰু ৰুমটোও যথেষ্ট গৰম। সেইকাৰণে ইয়াতেই ভাত খাওঁ, ইয়াতেই শুওঁ, আৰু সৰু সুৰা এনেকুৱা কাম থাকিলে এনেকৈ লৈ আহোঁ। তেতিয়াহ'লে মই বনাই লওঁ, আৰু বনোৱাৰ পিছত আপোনালোকক দেখাম দেই কেনেকুৱা হৈছে নিমকি। তলত বহি বহি কৰিবলৈ মই বেয়া নাপাওঁ, ভালেই পাওঁ। সেইকাৰণে ফটাফট সিহঁতি অহা আগতে কামখিনি কৰি লওঁ। আহি গ'লা দেহা? তোমালোকে মেমৰ তাত ৰখি আছিলা নেকি? ওপৰত ৰখি আছিলা? অঁ, আহা। হয়, নামিব পাৰিবা জানো? হা, হয় নেকি? যাওঁ। কৈছে যে কাকাহঁতৰ ঘৰলৈ নাযাওঁ, ফাৰ্ষ্টত কৈছে তাত যদি কি কলৈকেও যোৱা নাই নেকি? তাই কৈছে গৈছো, কৈছে নাই যোৱা নেকি? কৈছো তাৰপিছত আমি চেৰাপুঞ্জী গৈছিলো বুলি।
তাৰপিছত মেমে কৈছে ককা ঘৰলৈ নাযাওঁ আহা তাৰপিছত মেমে ডাঙৰ হলে গাড়ী চলাবা হা তাৰপিছত মেমে পিছত মেমে কৈছে চবকে চবেই খাইছে নিমকি দিয়াৰ প্ৰমাণ দিছো ইয়াত নিমকি বনাইছে দিছো লগতে নিমকি বনাই আমি খাই আছো গৰমে গৰমে কেনেকুৱা হৈছে কিতাবা ড্ৰয়িঙৰ হোমৱৰ্ক কৰি আছে কাইলৈ ড্ৰয়িং ক্লাছ আছে যে দুইজনী বহি আছে ধুনীয়াকে পাৰিছানে নাই কমেণ্টত জনাব এয়া কিছু আমাৰ সৰু দেখাই এইখনে কিছু আমাৰ ডাঙৰ দেখা দুইখন ধুনীয়া হৈছে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে যদি ভাল পাইছে তেনেহ'লে এবাৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ কাইলৈ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই